ओम नमः शिवाय। देवादिदेव महादेव सृष्टिर कोणे कोणे विराजमान शिवय आदि शिवय अनादि अनंत। प्रभु शिवक सन्तुष्ट करातो अति सहज। यदि आपुनि शुद्ध मने तेओक विश्वास करि एक लोटा पानीও अर्पण करे तातो प्रसन्न হয় बाबा भोलानाथ। सेयेहे तेओक दयालु देवता बुलिও कय। यदि आपुनि जीवनत खुबेই दुखी হৈ আছে আহিবলগীয়া সময়খিনিক লৈও চিন্তা কৰি পাৰ পোৱা নাই তেন্তে দেৱাদিদেৱ মহাদেৱক প্ৰাৰ্থনা কৰাটো অতি জৰুৰী। প্ৰিয় দৰ্শক, শিৱ পুৰাণত উল্লেখ থকা মতে মানুহে কৰা এনে 6টা পাপে ভগৱান শিৱক ক্ৰোধিত কৰে। যদি এইকেইটা পাপ আপুনি কৰে তেন্তে এই 6টা পাপৰ শাস্তি ভগৱান শিৱই নিজেই দিয়ে। গতিকে আমি আশা কৰিছো কমেন্টত হৰ হৰ মহাদেৱ বুলি লিখি ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈকে চাব। আধাতে এৰি যোৱাৰ ভুল নকৰিব। এনে কৰিলে মহাদেৱ অসন্তুষ্টও হ'ব পাৰে। লগতে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব এনে ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ। গতিকে জানো আহক এই 6টা পাপনো কি কি। 1. যদি আপুনি বিবাহ ভঙাৰ চেষ্টা কৰে। জ্যোতিষাস্ত্ৰ অনুসৰি ভগৱান শিৱই এই কাম মুঠেও পছন্দ নকৰে। যিসকলে সম্পৰ্কক লৈ সিৰিয়াছ নহয় তেনে লোকসকল সদায় ভগৱান শিৱৰ আশীৰ্বাদৰ পৰা বঞ্চিত থাকে। আপুনি যিমানেই পূজা নকৰক কিয় তেওঁ কেতিয়াও সন্তুষ্ট নহয়। একাংশ ব্যক্তিয়ে বিবাহিত সম্পৰ্ক থকাৰ পাছতো আন নাৰীৰ সৈতে সম্পৰ্ক ৰাখে। তেওঁলোকক মুঠেও সহ্য নকৰে ভগৱান শিৱই। এই সকলক পাপী বুলিয়েই শিৱ পুৰাণত উল্লেখ কৰা হৈছে। 2. যদি আপুনি টকা পইচাত বেমেজালি কৰে। শিৱ পুৰাণত উল্লেখ থকা মতে যিসকল লোকে বেইমানী উপায়েৰে ধন অৰ্জন কৰে, আনে কষ্ট কৰি অৰ্জন কৰা ধন সম্পত্তি লুটপাট কৰাৰ চেষ্টা কৰে, তেওঁলোকক লৈও ভগৱান শিৱ ক্ষুভিত হয়। এনে কৰিলে মহাদেৱে কেতিয়াও ক্ষমা নকৰে। 3. যদি আপুনি আনক কষ্ট দিয়ে। শিৱ পুৰাণত উল্লেখ থকা অনুসৰি কোনো নিৰপৰাধী লোকক কষ্ট দিয়া ব্যক্তিক কোনো কাৰণতে বাবা ভোলানাথে সহ্য আৰু ক্ষমাও নকৰে। 4. যদি আপুনি জানি বুজি ভুল পথ বাছি লৈছে বা ভুল পথলৈ যায়। জ্যোতিষাস্ত্ৰ অনুসৰি বহু লোকে জানি বুজি ভুল পথত ভৰি দিয়ে। এবাৰ দুবাৰ নহয়, বাৰে বাৰে ভুল পথত ভৰি দি থাকে। এনে ব্যক্তিসকলক কোনো কাৰণতে সহায় নকৰে ভগৱান শিৱ বাবাই। গতিকে আমি সকলো শুদ্ধ পথত চলাটো উচিত। 5. যদি আপুনি আন ব্যক্তিৰ প্ৰতি বেয়া মনোভাৱ ৰাখে। শিৱ পুৰাণত কোৱা হৈছে যদি আপুনি কোনো লোকৰ বেয়া নিবিচাৰে তেন্তে আপুনি শিৱৰ এজন প্ৰিয় ভক্ত। আৰু যিসকল ব্যক্তিয়ে সকলো সময়তে আনৰ বেয়াটো চিন্তা কৰি থাকে তেনে লোকসকলক ভগৱান শিৱই কোনো কাৰণতে ক্ষমা নকৰে। 6. গৰ্ভৱতী মহিলাক বেয়া ব্যৱহাৰ কৰা। জ্যোতিষাস্ত্ৰত উল্লেখ থকা অনুযায়ী বহু লোকেই গৰ্ভৱতী মহিলাক বেয়া ব্যৱহাৰ কৰে। এনে কৰাটো এটা জঘন্য পাপ। শিৱ পুৰাণত উল্লেখ থকা মতে এনে কৰাটো মহাপাপ। প্ৰিয় দৰ্শক, এইকেইটাই হৈছে সেই 6টা পাপ যি পাপ কৰিলে মহাদেৱে আমাক কেতিয়াও ক্ষমা নকৰে। আশা কৰিছো আহি থকা সময়খিনিত যাতে এনে পাপ কৰ্ম নকৰে আৰু ঈশ্বৰৰ কৃপা লাভৰ পৰা বঞ্চিত নাথাকে। যদি আপুনি প্ৰভু শিৱৰ আশীৰ্বাদ বিচাৰে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি কমেণ্ট বক্সত হৰ হৰ মহাদেৱ বুলি লিখি ভিডিঅ'টো আপোনাৰ বন্ধুবৰ্গসকলক শ্বেয়াৰ কৰি দিব। প্ৰিয় দৰ্শক, আপোনালোকৰ পৰা সঁহাৰিৰ বাহিৰে আৰু একোৱেই নিবিচাৰো। গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি আগবাঢ়ি যোৱাত সহায় কৰিব বুলি আশা কৰিলো। পুনৰ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আপোনাৰ পৰা বিদায় লৈছো। ওম নমঃ শিৱায়।